एकदम भगा रहा है। आप लोग इंसान है ना साहब, आप लोग थोड़ा सोचना चाहिए। आपका बेटा ऐसा कोई शूट करेगा तो आप क्या करेगा? हम लोग ऐसा सोचा है क्या? सब इंसान है, थोड़ा देख के काम करते हैं। आप लोग किस लिए इधर रखा है? इंडिया में किस लिए इधर रखा है आप लोग? थोड़ा सोचो आप लोग। हम लोग বাহিৰত মানে ওলাই কিনি মাৰি মানুহটো যদি পলালেহেঁতেন মানে পলাবলগীয়া হ'লেহেঁতেন মানে পলালেহেঁতেন আগতে। সেইকাৰণে বিশ্বাসতে মানে ৰিটায়াৰ কৰিলে বুলি ঘৰতে আছিলে, পুলিচ আহিছে বুলি জানিলেও ই ঘৰতে আছিল। কি অকলে আছিলে? সি অকলে, আমিও আছিলে, ফেমিলি আছিলে, এইটো পৰিয়াল হৈ আছিলেগৈ। এইটো টাইমত আহি কিনি মানে একদম বৰটো চেকিং কৰিছে। তাৰপিছত চেকিং কৰাৰ পিছত মানে মানুহকেইটা মানে একদম টানা টানি কৰিয়ে গৈছে মানে। এইটো কালি 6টা 6:30 বজাত 6:30। সকলোকে নমস্কাৰ। আপোনালোকে জানে যেনেকুৱা আমাৰ ইয়াত শ্ৰীৰামপুৰীয়া গাঁৱত যোৱা 10 তাৰিখত ৰাতিত এটা ডকাইতিৰ ডকাইতিৰ ঘটনা সৃষ্টি হৈছিলে, যাত 3টা বা 4টা যুৱক আহি সুভাষ সাহু নামক এজন ব্যৱসায়িক ঘৰত ৰাতি তাক মাত দিছে, বাহিৰত মাতিছে আৰু পইচা খুজিছে। যেতিয়া পইচা দিব পৰা নাই বা মাল কিবা এটা দিব পৰা নাই, তেতিয়া কোনোবা এজন অচিনাক্ত মানুহ মাস্ক পিন্ধা অৱস্থাত পিষ্টল ওলাই কিনি 3টা গুলি ফুটাইছে, যিটো সুভাষ সাহু তাৰ ভৰিত, পেটত আৰু মূৰতো লাগিছে, যাৰ ফলত তেওঁ অত্যন্ত সিৰিয়াছ অৱস্থাত ডিব্ৰুগড় AMCHত ৰেফাৰ কৰা হ'ল। আমি সেই খবৰ আচলমতে ৰাতি পাব লাগিছিল গাঁওবুঢ়া বা VDP বা কমপ্লেইনেণ্টৰ বা অন্য ফালৰ পৰা, তথাপি সেই খবৰ জোনাই পুলিচ বা ধেমাজি পুলিচ পাওঁতে দেৰি লাগিছে। 11 তাৰিখত ৰাতিপুৱাত আমি খবৰ পোৱাৰ লগে লগে আমাৰ অভিযান তীব্ৰ কৰিছোঁ। প্ৰত্যেক ঠাইত আমি নাকা দিছোঁ। যিমান ছাছপেক্ট আছিলে, যিমান লিডছ আমি পাইছিলোঁ, যেটো ডিছক্ৰিপশ্যন আছিলে এই ঘটনা যেনেকুৱা হৈছিলে তাৰ ওপৰত বেছ কৰি আৰু পুৰণা আমাৰ ৰেকৰ্ড চাই কিনি আমি বিভিন্ন ঠাইত ৰেড কৰিছোঁ আৰু যথেষ্ট ছাছপেক্ট পিকআপ কৰিছোঁ। ইয়াৰ ভিত্তিত ৰাইজৰ সহযোগত আমি কেইটাবা ইনপুট পাইছোঁ, যাৰ মতে প্ৰথমতে আমি গোবিন্দ পেগু আৰু দেৱীৰাম পেগু ইয়াক চিমেণ্ট চাপৰি থানাৰ অন্তৰ্গত আৰেষ্ট কৰিব পাইছোঁ। আৰেষ্ট কৰোঁতে তাৰ পৰা আমি 2টা পিষ্টল পাইছোঁ, কেইটামান 4টা ৰাউণ্ডো পাইছোঁ। তাৰ পাছত আমি তাক ভালকৈ সোধপাছ কৰাৰ পাছত আমি গম পালোঁ যে সেই গোটেই ঘটনা তো বাণী কুমাৰ কামাং নামক LDSML এজন কাৰ্ডাৰ আছিল। ইয়াৰ লিডাৰশ্বিপৰ নেতৃত্বৰ আণ্ডাৰত গোটেই সেই ঘটনা হৈছিলে। তাৰপাছত আমি অভিযান চলোৱাৰ কাৰণে চিমেণ্ট চাপৰি থানাৰ আৰু ধেমাজি পুলিচ তৰফৰ পৰা এটা পাৰ্টি পঠাইছোঁ বাণী কুমাৰ কামাংগৰ গাঁৱত। আৰু যেতিয়া আমি তাক আটক কৰিবলৈ আৰু তাৰ ৱেপন চাৰ্চ কৰি আছিলোঁ, তেতিয়া তেওঁ ভেটেৰান ট্ৰেইন কাৰ্ডাৰ আছিলে। তাৰ আগতে LDCML ট্ৰেইনিং হৈছিলে। ম্যানমাৰ, বাংলাদেশ ইত্যাদিত তেওঁ আৰ্মছ ট্ৰেইনিং লোৱাৰ পাছত বিভিন্ন কেছত তেওঁ জড়িত আছিলে, যেনেকুৱা 307 মাৰ্ডাৰ, আৰ্মছ এক্ট, এক্সটৰ্চন ইত্যাদি। আৰু সেই ঘটনাত তেওঁ নিজে গলি ফুটাইছিলে। তো ইমান ভেটেৰান ক্ৰিমিনেলছ থকাৰ পাছত আমি যেতিয়া তাক সোধপাছ কৰিছোঁ, তেওঁ আমাৰ পুলিচ পাৰ্টিক চেলেঞ্জ কৰিছে আৰু নিজৰ ৱেপন দিম বুলি কৈছিলে, কিন্তু সেই নিদিয়াকৈ বেলেগ এটা জেগাত ঠাইত লৈ কিনি দিশা ভুল কৰাৰ ৰাতি আন্ধাৰত তেওঁ পলায়ন কৰিবলৈ বা পুলিচৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা কৰিছে, যাত
तो फायरिंग ओपन करिছে। आतापुर बागमारा गाँवत जेत्या आमार पुलिस पार्टीर ओपरत फायरिंग हल तेत्या आत्मरक्षार कारणे पुलिस पार्टीओ केटामान राउंड्स फायर करिছে और प्राय 10-15 मिनिट जोৱাৰ पाছত जेत्या शांत होइছে तेत्या पुलिस पार्टी गोटे पीओ सार्च करिছে। सार्च करार पाছত आमी बानी कुमार कुम्बांग अलायस याका हे LDCMLर कार्डर হয় ताक आमी अनकॉन्शियस अवस्थात पाइছোঁ और लगे लगे आमी सिमेंट सापरी थानार गाड़ीत अरेंज करी तार नियरेस्ट डेका पाम जो गवर्नमेंट PHC আছে ताक आमी লৈ गलो। तार जोৱাৰ पाছত ट्रिटमेंट करा डॉक्टर पाছত तेखेताक मृतक बुली घोषित करिले। इफाले जोनाइत आमी अभियान चलाउते मानु पातिर, ब्रजेन डोले और विश्वा डोले इमान 3 गराकी धरा परिছে और तारपर आमी हे घटनात यूज हुआ गाड़ी, क्राइम पिस्टल, फोन इत्यादि पाइছোঁ। इतिमध्ये आमी एखन कार, 3टा बाइक, 3टा 7.6 mm पिस्टल, 4टा एम्प्टी कार्ट्रिज, 6टा लाइव राउंड्स, एटा मिसफायर राउंड और 5टा फोन धरिबले सक्षम होइছোঁ। और हे गोटे फोन और गोटे जिमान हे सीज मटेरियल आछे हे अटेम्प्टेड हत्याकांडात यूज होइছিলে। तेत्या अतिशीघ्र भावे आमी जोनाई पुलिस केस 83/21 अंडर सेक्शन 383, 447, 307, 34 रेडबिट 25/27 आर्म्स एक्ट हे केसत अतिशीघ्र भावे प्राय 24 घंटार भितरत असल मते 24 নহয় 12 घंटार भितरते आमी अभियान चलाई किनी गोटे हे क्रैक करिছোঁ। और हे कारणे जो टीम आছিলে जोनाई थाना विशेषके और सिमेंट सापरी थाना यार गराकीर कारणे मैं SP हिसाबे अभिनंदन जनाइছোঁ। आमार सिनियर ऑफिसर आमार DGP महोदय, आमार स्पेशल DG लॉ एंड सर, ADGP SB सर, DIG NER सर यार पर आमी हे यात যথেষ্ট गाइडेंस पाइছোঁ, सपोर्ट पाइছোঁ और तार कारणे तेओलोके हे टीमक धन्यवाद ज्ञापन करिছে। और आमी आशा करूँ कि धेमाजीत यदि इमान पिस्टल और इमान यदि ओपनली यदि घटना होइছিলে और तार पाছত लगे लगे यदि आमी हे एक्शन तो ललो जार फलत आमी यात यार पाছত गोटे शांति यात आहिब बोली आशा और कामना करि आছোঁ। যোৱাকালি ৰাতি আছিলে প্ৰায় 8:30 বজাত। হয় সেই যেতো আমাৰ গুলিয়াৱলী বা এনকাউণ্টাৰ হৈছিলে সেই জেগাত ইয়াৰ ভিত্তিত আমি এখন FIR লৈছোঁ। সেই FIR अत्यंत पारदर्शिक भावे NHRC आमी रिपोर्टो आज पठाई आसो और आमी आमार DIG रेंज सरक एटा आमी रिक्वेस्ट करि आसो जे यार इंडिपेंडेंट एनक्वायरी एटा होक जेतो धेमाजी डिस्ट्रिक्टर बाहिरे हे एनक्वायरी करा उचित। यार जेतो आईनी प्रक्रिया आछे हे गोटे आमी पालन करिছোঁ और लगते मैजिस्ट्रेट एनक्वायरी कारणे डिस्ट्रिक्ट मैजिस्ट्रेट धेमाजीर कारणे मैं एटा चिठिओ लिखिছোঁ। तो गोटे आईनार भित्तिते प्रक्रिया चलि आछे। नहीं किसुमान तो सारेंडार आछे और किसुमान एक्टिव ग्रुप आछे जेनेकुवा हे जे तो मृतक बानी कुमार कुम्बांग आছিলে हे एक्टिव हिसाबते काम करि आছিলে। सारेंडार करार पाछतो तेओ धेमाजी डिस्ट्रिक्टत 2टा केसत जड़ित मिनिमाम आছিলে। यार बाहिरे तार किबा यदि क्राइम रेकर्ड आछे जेनेकुवा ईस्ट सियांग होक, रोईंग होक, आमार नेबरिंग डिस्ट्रिक्ट सदिया, तिनसुकिया, डिब्रुगढ़, लखीमपुर, माजुली यातो तार क्राइम होवार यथेष्ट सम्भावना आछे। और आमी इतिमध्ये खबर पाइছোঁ जे LDCML केस केटामान कार्डर एतियाओ अंडरग्राउंड हिसाबे सक्रिय आछे और जात आमी निश्चित भावे तार अगेन्स्टत एक्शन अभियान चलाई किनी और एक्शन लम।
বেষ্টকেইটা মডাৰ্ণ টেকন'লজি নাইবা এইটো এইটো কিয় ক'ৰ পৰা আহিছে এইটো মালকেইটা সেইটো এতিয়ালৈকে আমিতো সেইটো ধৰিব পৰা নাই কিন্তু সেই মানে ফেক্টৰী মেডটো পিষ্টল নহয় ব্ৰেণ্ডেড পিষ্টল নহয় সেইটো কট্টা বুলি কয় সেইটোৱে হা হা সেইটো এতিয়ালৈকে তদন্তত আহিব পৰা নাই ইয়াত 3টা পিষ্টল আছে এটা পিষ্টল কিন্তু যিটো কুমাংগাৰ হাতৰ পৰা পোৱা গৈছে সেইটো চিমেণ্ট চাপৰি থানাতে ইতিমধ্যে আছে সেইকাৰণে ইয়াত ডিছপ্লে কৰিব পৰা নাই নাই সেই সংখ্যাটো আমি এটা গোটাই আছোঁ গোটেইকেইটা আৰু আমাৰ নেবৰিং ডিষ্ট্ৰিক্টৰ পৰা আৰু যিটো আমাৰ স্পেচিয়েল ব্ৰাঞ্চ আছে তাৰ যিটো প্ৰেচিডেণ্ট আছে ৰোহন পাটিৰ তাৰ পৰা আমি মাতি আনি সেই গোটেই এতিয়া আলোচনা কৰি আমি গোটাব লাগিব এতিয়ালৈকে অহা নাই